Hey guys, this is Into and welcome back to my channel Bang Boys. So আজি আকৌ এটা আইছো 31 ডিসেম্বৰ বুলি নতুন এটা ভিডিও লৈ আজি আৰু বিশেষ আৰু কি কৰিম আৰু খানা এটা বহাইছো আৰু সৰু সৰু তো আজি কি কৰিছো বলক আমাৰ খানাৰ লগতে এই ভিডিওটো আমি আৰম্ভ কৰো এই হল रोहन सबसे बोरिंग काम न एतो खाना भात तो बोरिंग न हो रोहन बासा কিন্তু रोहन নহলে खाना নহয় सबसे टेस्टी ये ने फ्लेवर रोहन আৰু আদা रोहन এটা रोहन চলাই আছে মই এতিয়া বাল্টিংটো ভৰাব যাও পানী আনো আৰু আজি মাংস কি আছে মই দেখাম এটা চলো বনাই স্টার্ট কৰাৰ আগতে বাচনটো ধুই লও দে ভালকে দু অলপ ভালকে দু কাৰণ অলপ দেৰিকে আমাৰ খানা বনাই স্টার্ট হ'ব তো অলপ দে মই বাল্টিংটোত পানী ভৰাও হাতি গাওলিয়া যাবাৰ বঢ়িয়া এয়া হিগল গৰম গৰম দমকলৰ পানী আৰু ইফালে আছে এইটো কি মাংস এইটো আছে বইলাৰ আৰু ইফালে আছে এইটো গাহৰি অৰ্থাৎ পক এই দুটা আইটেম এতিয়া জুই ধৰিম আৰু আমাৰ খানা বনাই ষ্টাৰ্ট रोहन চেলা হলে ন হলে দে এতিয়া জুই জ্বলা আৰু আমাৰ মাংস এতিয়া বনাই ষ্টাৰ্ট দিওঁ А есть под Оренбургом фонтанчик с черным дельфином и в жизни видит лишь... এইটো হল গাহৰি দিস ইজ এ পক বা থৰ গাঠি বেলেগ কয়ে গাহৰি আৰু এইটো হল তেল আৰু মই এতিয়া কেৰাহীত ঢালিম তেল चलो আমি গাড়ি চলালে কি কম রেডি ফর রাইড এতিয়া আমি আঞ্জা বনালে কি কম রেডি ফর কুকিং রেডি ফর কুক উইথ জিন্তু এন্ড বিবি ভাস্কর গাহৰি মাংস Honda মছলা বলতে নোৱাৰো Honda lara এতিয়া যাব আমাৰ মাংসত মছলাৰ বৰষুণ আমি বেলেগ মছলা ইউজ নকৰোঁ আমি পেকেট মছলা ইউজ কৰোঁ জিৰা চিকেন চব আৰু रोहन Chinese style funny
এই চোৱা হ'লে খাব দেখা নাপায় গাইজ গাহৰি মাংস এতিয়া ৰেডি এতিয়া গাহৰি মাংস আমি ভাজা খাম আৰু ইফালে ব্ৰইলাৰ মাংস বনোৱা আমি ষ্টাৰ্ট দিম আৰু আজি 31 ডিচেম্বৰৰ যিহেতু আজি বছৰৰ লাষ্ট আজি এটা সৰু সুৰা খানা খাই পেলাই আমি আৰু উদযাপন কৰিলোঁ আৰু এতিয়া 2020টো কেনেকুৱা গ'ল 20টো গ'ল বেয়াকৈ 21টো গ'ল বেয়াকৈ চাগে 22টো যাতে ভালে যায় সেইটোৱে কামনা থাকিল আৰু अभी हम टेस्ट करेंगे रे बाबा আপুনি কল কৰি থাক যাই থাকবো দেখোন ফুরত ফুরত গাইস গাহৰি পাত পুৰা চাফা আৰু ইফালে ব্ৰইলাৰ ৰেডি হৈ আছে এই আমাৰ বনাই আছে জুই ফালে আছে এই খৰিকেইটা অলপ ভৰাই দিওঁ ৰ'বা ঠাণ্ডাৰ কথা কিবা বৰফ পৰা হেন ঠাণ্ডা দিছে এইকেইদিন বাইক চলালে পাম ফাটি যায় গাইছ লগে ভাগে বনোৱা এসাঁজ খাই খোৱাৰ মজাই বেলেগ এতিয়া আমি বাহিৰে বাহিৰে আৰু মোৰ যাবই লাগিব ডিব্ৰুগড় বাহিৰে বাহিৰে আৰু কি আৰু 2 দিনটো এনেই গুচি যাব না 1 তাৰিখটো ঘৰতে যাব এতিয়া আৰু গাৰ্লফ্ৰেণ্ড এটা কালি কথা নাছিল আৰু গাৰ্লফ্ৰেণ্ডক লৈ পেলাই ঘূৰাব গ'লো এতিয়া গাৰ্লফ্ৰেণ্ড চাল নাই কি কৰা আৰু দে আৰু এনেকৈ থাকিব লাগিব দে বনো গাইছ এয়া চাটনি ৰেডি হৈ আছে অলপমান খাই দিওঁ দে অলপ খাই দিওঁ দে অলপ Fancy your kids? Well? तेनू इतना मैं प्यार करा एक पल बिच सवार करा तू जावेगे मैनू छड़ के मौत दा इंतजार करा साउंड कम অলপ বিশেষ অনুষ্ঠান অলপ সাউন্ড অলপ কমে দিয়া ৰে বাবা দে খানা এই আমাৰ বিশেষ অনুষ্ঠান সাংস্কৃতিক সন্ধিয়া বিশেষ আমাৰ আমাৰ মাজত উপস্থিত হৈছে এই আমাৰ ভাস্কৰ চতুৰ্ধৰ আৰু আমাৰ লগত আছে এই পাৰ্টিচিপেট কৰা মিষ্টাৰ ভৱেশ দাস লগতে এটা ভক্তসকলে চিনি পাই চাগে বাকী যি নহওক টেষ্টি আৰু এইফালে মিষ্টাৰ তুমি ক'ত থাকা ক'ত তাতে নাখা নেকি তই অলপ মই এইফালে হাতখন ভৰাই দিওঁ দে ফাকে দি সোমাই অলপ অভ্যাস আছে না ইফালে এই মাংস ৰেডি আৰু থৰা অলপ গাইছ খানা হৈছে ৰেডি আৰু এইটো কেৰাহী তাতে আছে চিকেন আৰু মোৰ এই পিঠ এখন পাই দিলোঁ দে তহঁতে মোক ভাতটো দি ভাত জ্বলাইছে নেকি নাই দে জ্বলা ইহঁতো আছে দে বৌ তহঁতে বৌ দে মই চালাডখিনি বিলাই দিওঁ পিঁয়াজ কণী খাবি পিঁয়াজ 3 পিচে আছে দেখোন 4 পিচ আছে কোনোবা এটা খাব নালাগে দে চালাড খা মোক চালাড অলপ বেছিকৈ লাগে কাৰণ আমি অলপ জিম টিম কৰা মানুহ না এই ল কাইখান অলপ আগে দিচোন এই বাতি দিলে লাগে সেইটো
গাইজ আমি এতিয়া ভাত খাওঁ আপোনালোকেও খাওক আপোনালোকেও চাগে 31 তাৰিখে পুৰা এনজয় কৰিলে আজি আমিও এনজয় কৰিলোঁ এই মোৰ বাতি লাগি গ'ল এতিয়া মই খাই দিলোঁ আৰু দে গাইজ ভিডিঅ'টো আমি এইখিনিতে এণ্ড কৰোঁ দে বাই বাই গাইজ বাই বাই